জোনাইত যুৱকৰ মৃতদেহ উদ্ধাৰ জোনাইৰ মুৰকং চেলেক ৰেল ষ্টেচনত বৃহস্পতিবাৰে পুৱাই ৰেলৰ ডবাৰ ভিতৰত এগৰাকী যুৱকক মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহস্পতিবাৰে পুৱা প্ৰায় 7:30 বজাত কামাখ্যাৰ পৰা মুৰকং চেলেক ৰেল ষ্টেচনত আহি পোৱা লাচিত এক্সপ্ৰেছৰ এখন জেনেৰেল ডবাত মৃত অৱস্থাত প্ৰায় 30 বছৰীয়া এজন যুৱকক উদ্ধাৰ কৰে ৰেলৱে আৰক্ষীয়ে মৃত যুৱকজন জোনাইৰ 3 নম্বৰ মুৰকং চেলেকৰ নিবাসী তানুৰাম পাটৰৰ পুত্ৰ গোবিন্দ পাটৰ বুলি চিনাক্ত কৰিছে মৃত গোবিন্দ পাটৰ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা অকলে লাচিত এক্সপ্ৰেছত জোনাইলৈ আহি থকা অৱস্থাতে নিশা মৃত হোৱা বুলি জানিব পৰা গৈছে অৱশ্যে গোবিন্দ পাটৰৰ মৃত্যু কেনেকৈ আৰু কিয় হৈছে এই সন্দৰ্ভত কোনেও ক'ব পৰা নাই সঠিকভাৱে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে এতিয়াতো আমি একো পোৱা নাই মানে এইটো মোৰ মতে এইটো ডেডে হ'ব লাগে কিন্তু আমি তথাপিও আমি ওচৰৰ হস্পিটেল লৈ যাওঁ যিহেতুকে আমি ডিক্লাৰেশ্যন দিব নোৱাৰোঁ গতিকে আমি লৈ যাওঁ তাত ডক্টৰে চাই পেলাই ডিক্লেয়াৰ দিব আৰু চাই পেলাই কি হয় গম পাব মানে জোনাইৰ পৰা সুৰজ কুমাৰ পাণ্ডে আজিৰ খবৰ